গোটেইখিনি গাজৰ এনেকৈ ৰুকি ল'লোঁ মানে এইটো দি কৰিছোঁ মই বেছি সৰুটো কৰা নাই ডাঙৰটো দি কৰিছোঁ বেছি সৰুটো কৰিলে একদমেই নোহোৱা হৈ যায় সেইকাৰণে মানে অলপ ডাঙৰটো কৰিছোঁ আৰু মোৰ একদম ঘৰৰ ফ্ৰেছ গাজৰৰ অলপ এতেও আছে এড কৰিছোঁ মই ইয়াতে ভাল লাগে ন দেখাতে ইমান ধুনীয়া লাগি যায় এতিয়া মই ইয়াতে ঘি দি কিনে এই গোটেইখিনি ভাজি ল'ম নাটছখিনি আলমণ্ড গাজৰৰ হালৱা বুলি ক'লে ঘি এইটো মোৰ একদম ঘৰত বনোৱা ঘি হয় মই নিজে বনাইছিলোঁ সেইটো ঘি ইউজ কৰিম আজি এইখিনি মই প্ৰথমতে অলপ কম ঘি দি এইখিনি ভাজি ল'ম তাৰপিছত মই ঘি দিব লাগিব বেছিকৈ বেছি গৰম কৰিব নালাগে ঘিখিনি হালকা গোল্ডেন ব্ৰাউন হ'লে উঠাই দিব মগজবিলাক চাক না কি ধুনীয়াকৈ ফুলি আহে যেনেকৈ কিচমিচ ফুলে ভাজিলে এনেকুৱাই ছেম ধুনীয়া লাগে দেখাত ফুলি উঠে একদম গোটেইখিনি মই ঘি দিয়ে বনাম তাৰ মই এনেকৈ ঘি দি লওঁ ঘিখিনি ধুনীয়াকৈ গৰম হৈ গ'ল দেখিছেনে ঘি একদম ভালকৈ দিব লাগিব ভৰপূৰ ঘি হ'ব লাগিব মানে গাজৰৰ হালৱা চুজিৰ হালৱা বুলি ক'লে ঘি আৰু এতিয়া ধুনীয়াকৈ গৰম হৈ গ'ল এতিয়া মই ইয়াতে 3টা ইলাইচি আৰু তেজপাত দুখিলা দিম 3-4 ছেকেণ্ড মই দি লওঁ এনেকৈ গাজৰখিনি দি ল'ম এনেকৈ ভাজিব লাগিব মানে বহুত সময় ষ্টিম কমাই ষ্টিমটো বঢ়াই নহয় বহুত ভালকৈ ভাজি ল'ব লাগিব আৰু এটা শৰ্টকাট ৰেচিপি আছে এই গাজৰৰ সেইটো হ'ল গাজৰটো গাখীৰেদি বইল কৰি তাৰপিছত মিক্সিত পেষ্ট কৰি কিনে তাৰপিছত বনায় আৰু হালৱাটো সেইটো হালৱাত এইটো মজা নাহে যিটো এইটো বস্তুত হয় আৰু এই ৰুটি কিনে ভাজি বনোৱা যিটো এইটো মেহনতৰ কাম আৰু সেইটো হ'ল শৰ্টকাট আৰু কিন্তু সেইটোৰ একদমেই ইমান সোৱাদটো ভাল নালাগে আৰু এইটোত যিমানখিনি সোৱাদ আহে যাৰ সময় নাথাকে হালৱা খাই ভাল পায় তেখেত কমচে কম সিহঁতেতো বনাব পাৰিব তো মই সেইটোও কেতিয়াবা শ্বেয়াৰ কৰিম মানে এনেকৈ কিন্তু সময় লগাই ভাজিব লাগিব ভাজি দেখিছেনে একদম কমাই দিছোঁ এনেকুৱা অৱস্থাতে মই চেনি দিম চেনি দি কিনে আৰু অলপ সময় ভাজিম তাৰপিছত মই গাখীৰ দিম চেনিটো দিব আপোনালোকে যেনেকৈ খাই সোৱাদ পায় মানে বেছি মিঠা খোৱাসকলে বেছি মিঠা দিব যোনে কম মিঠা খায় গাজৰৰ হালৱাটো অকণমান মিঠা কম হ'লেই ভাল লাগে মিঠা বেছি হ'লে মানে গাজৰৰ যিটো টেষ্ট সেইটো টেষ্টটো পোৱা নাযায় মানে তো গাজৰ দেখিছেনে একদম ধুনীয়াকৈ চাইডেদি পূৰা ঘি ওলাই ঘিতে মানে একদম ডুবি আছে এনেকুৱাকেই মানে ঘি দিব লাগিব তেতিয়াহে সোৱাদটো হ'ব আৰু মই চেনিটো কমকৈ দিলোঁ চেনিটো অলপ কমেই দিব লাগে গাজৰৰ হালৱাত গাজৰৰ নিজৰ এটা মিঠা আছেতো তো ইয়াতে মই কনডেন্স মিল্ক দিম আৰু অলপ গাখীৰ দিম তো সেই কনডেন্স মিল্কৰতো নিজৰ এটা মিঠা আছে এনেকৈ আৰু অলপ সময় ভাজি ল'ম ভাজি লৈ কিনে মই ইয়াতে কনডেন্স মিল্ক আৰু গাখীৰ হৈ গৈছে এতিয়া মই ইয়াতে কনডেন্স মিল্কটো দিম কৰি আছোঁ মোৰ চকলেটৰ অৰ্ডাৰ আছে চকলেটটো মই পেকিং কৰি আছোঁ এয়া চকলেট ৰং বিৰংগী এনেকৈ ঢাকনি নথকা যে কনডেন্স মিল্কবিলাক এইটো খুলিলে সোনকালে ব্যৱহাৰ কৰি শেষ কৰিব লাগে মই এইটো টেকনিকত ৰাখোঁ এনেকুৱা বয়াম লৈ লওঁ যিকোনো মানে ঢাকনি থকা বয়াম হ'লে হয় আৰু এনেকৈ ঢাকন লগাই মই এইটো অৰিঅ' আইচক্ৰীমৰ ডিব্বা লৈছোঁ তো মই এনেকৈ থওঁ আপোনালোকে কেনেকৈ থয় ক'বচোন আৰু যোনে এইটো প্ৰব্লেমত ফেচ কৰি আছিল সিহঁতে মোক এই নুস্কাটো ইউজ কৰিবচোন এনেকৈ থৈ চাবচোন মানে একদম 100% মানে ভাল ৰিজাল্ট পাব মই এইটো 1.5 মাহ আগতে খুলিছিলোঁ এতিয়ালৈকে ইমান ধুনীয়া হৈ আছে কিন্তু ডাইৰেক্ট আপুনি খুলি কিনে ফ্ৰিজত থৈ দিবচোন একদম বেয়া হৈ যায় মানে কেইদিনমান পিছতে টাইট হৈ যায় কিন্তু এনেকৈ থৈ দিব মই 1.5 মাহ আগত খুলিছিলোঁ এতিয়া আপোনালোকে দেখিলেই মই হালৱাত দিলোঁ তো একদম এতিয়াই খোলাৰ নিচিনা হৈ আছে তো এনেকৈ যোনে নথয় সেইসকলে এইটো টেকনিক ইউজ কৰিব পাৰে
ভাজি থাকিম। পুৰা একদম ভাজি গাখীৰটো নোহোৱা সময়তে মই অকণমান কোকোনাট পাউডাৰ দিম। এইবিলাক অপশ্যনেল হয়, নিজৰ টেষ্টৰ লগত কথা। এনেকৈ ভাজোঁতে দেখিছে ঝৰঝৰা হৈ আহিছে এনেকৈ। এতিয়া আৰু অলপ সময় ভাজি তাৰপিছত নমাই দিম, হৈ গ'ল আৰু। কচোন মোৰ ৰেচিপিবিলাক কেনেকুৱা লাগে, আৰু এনেকৈ বনাই খাই চাব। মই কোৱা হিচাপত কেতিয়াবা বনাই খাবচোন আপোনালোকক। আপোনাক ভাল পালে একদম নিশ্চয় কমেণ্টত ক'ব দেই। মোৰ বহুত ভাল লাগে কমেণ্টত কোনোবাই কমেণ্ট দিলে। মই যিহেতু বিগিনাৰ, ময়ো নতুনেই হয়, যিবোৰ বস্তু ইমান নাজানো, ট্ৰাই কৰি আছোঁ আৰু। ত' আপোনালোকে মোক উৎসাহ দিব, যদি ভাল পায় ৰেচিপিবিলাক চাই কিনে ট্ৰাই কৰিব। আমাৰ হালোৱা ৰেডি হৈ গ'ল। ইমান ধুনীয়া ঝৰঝৰীয়া হৈছে দেখিছেনে? এনেকুৱা হ'ব লাগে, এনেকুৱা সময়তে নমাই দিব লাগে। মই কিন্তু গাখীৰ দিয়াৰ পৰা জুই একদম কমোৱা নাই। প্ৰথম জুইটো অলপ বঢ়াই ভাজিছিলোঁ, তাৰপিছত জুইটো কমাই অকণমান সময় ভাজিছিলোঁ। তাৰপিছত চেনি দিয়াৰ পিছত অলপ সময় জুইটো কমোৱাই আছিলে। যেতিয়া মই গাখীৰখিনি দিলোঁ, তেতিয়াৰ পৰা আৰু মই জুই কমোৱা নাই। জুই একদমেই নকমাব, কাৰণ জুই কমালে এইবিলাক একদম চিপকি যাব আৰু। জুইটো বঢ়াই কণ্টিনিউ লাৰি থাকিব। লাৰি এটা সময়ত এনেকুৱা ঝৰঝৰীয়া হ'ব। এতিয়া হৈ গ'ল। এই আমাৰ হালোৱা একদম ৰেডি। এতিয়া মই ইয়াতে আৰু অলপ গাৰ্নিছ কৰি দিওঁ। ৰেচিপিটো চাই কিনে নিশ্চয় ভাল পালে বুলি আশা ৰাখিলোঁ। আৰু যদি ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ইমান দেৰি ধৈৰ্য ধৰি চোৱাৰ কাৰণে ধন্যবাদ। নমস্কাৰ।